Hey guys, welcome to our channel. तो पुन प्रथमे आपनालोকক आशा करू भाले আছে সবে তো টিম আল্টিমেট প্ৰেজেন্টৰ পৰা আমি এটা সৰুকে এটা ভিডিও বনাইছো যেহেতু মানে 15 আগষ্টৰ উপলক্ষে তো আপোনালোকে যাতে চাই এটা ভাল মেছেজও দিবলৈ গৈ আছো আৰু পুরা মানে চাই ভাল পাবো আৰু স্কিপ নকৰিব প্লিজ মানে ভিডিওটো এটা ভাল এটা সৰুকে মানে মেছেজ দিব চেষ্টা কৰিছো যিমান হলে আৰু ভুল হলে খুদৰাই দিব বুলি আশা থাকিল তাকে কামনা কৰিছো তো ভিডিওটো এন্ডলৈকে চাক তো ঠিক আছে ভিডিওটো স্কিপ নকৰিব পুৰা লাষ্টলৈকে চাব তো চাই ভাল লাগিব তো চাও नमस्कार आज आमी टीम आल्टिमेट तरफर পৰা 76 সংখ্যা आजादी का महोत्सव और 75 বছৰ স্বাধীনতা দিৱস উপলক্ষে 1942 চনত যিসকল লোকে ঢিকাজুলি থানাত পতাকা উৰুৱাবলৈ গৈ শ্বহীদ হৈছিল তেখেতসকলৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনাবলৈ ওলাইছো শ্বহীদ মনিৰাম কছাৰীৰ নাতিৰ পত্নী ইলাবতী বড়ো সম্বৰ্ধনা জনাব ওলাইছো এতিয়া সম্বৰ্ধনা জনাব আমার টিম আল্টিমেট তরফর সভাপতি মহসা বসুমতাৰী নমস্কাৰ তো শহীদ ৰতন কছাৰী ভতিজা বুৱাৰীক পৰিয়ালৰ মুৰব্বী হিচাপে এখন সম্বৰ্ধনা জনাব আমাৰ সম্পাদক ৰমেশ বসুমতাৰী नमस्कार आज आम 1942 सनत ढिकाजुली थानात पताका उड़ाবলৈ गई शहीद हुआ श्रीमती शहीद तिलेश्वरी बरुआ भाईटी और बाइदेव योगेश्वर बरुआ और कुलप्रभा बरुआ आमार टीम आल्टिमेटर तरफर পৰা সম্বৰ্ধনা জনাব ওলাইছো সম্বৰ্ধনা জনাব আমাৰ টিম আল্টিমেटर ব্লগৰ সভাপতি চন্দন বড়ো আৰু উপসভাপতি দীপজ্যোতি বড়ো नमस्कार आज 13 तारीख बर्तमान आमी ढिकाजुली थानात शहीद हुआ मंगल कुरकुर घरत आसो এতিয়া তেখেতৰ পৰিয়ালবৰ্গৰ মুৰব্বী হিচাপে তেখেত কাৰ্তিক বৰগা আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ওলাইছো আমাৰ টিম আল্টিমেটৰ সদস্য সুমন বড়ো भारत माता की भारत माता की भारत माता की वंदे इनकलाब जिंदाबाद 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 वंदे जिंदाबाद जिंदाबाद वंदे वंदे
बुरैखौ फरायगोन मा 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 दङ उखैनाय नंगौना उखैनाय खन्थाइखौ फरायगोन ना itu mau ada semua deh jual ini deh itu harus tuh deh mulai sudah deh deh mau jual deh mau toy mau celi kamu celi itu mudah deh murah sudah emang kan ini yang gaya betul masuk cuma tanggapan itu jual dalam beli air kita pilih segala istri pelajar karena kali lagi sesat orang baru kusalah baru tangan di bisa bah sesat aduh bah dong bisa aduh cuma aja dong itu tuh hama cobain nak hah mana bisiko kau fatil itu itu tuh banyak kota hal noy kau pasili itu banyak kota saya asona bo takut bo ini kan football napain nah itu je kali di itu banyak kota itu je amar dekor itu সম্মানীয় বস্তু itu amar ভাৰত স্বাধীন হোৱা এই খিলখিলাখনে আমাক সহায় কৰিছিলে আৰু ইয়াক উৰাবলৈ গৈ থানাত আমাৰ মানে বহুত মানুহ শ্বহীদ হৈছিলে আমাৰ ইয়াৰে পুখুৰীৰ মণিৰাম কছাৰী আবু ৰতন কছাৰী মণ্ডলনাথ টিকেশ্বৰী বৰুৱা এনেকুৱাকৈ আমাৰ ঢেকিয়াজুলি থানাত যে 13জন মানে শ্বহীদ হৈছিল এইটো আৰু এনেকুৱা নাথাকিবা দেই এইটোতো ভুল হ'ল এইটো আমি ইয়াক সন্মান জনাব লাগে গম পাইছ না আমি এইটো খুব বেয়া বুজি বুজো না খুচুৰা এইটো বেয়া কাম বিচাৰ সদায় আমি এই খিলখিলাটো যে সদায় সন্মান কৰিব লাগে এইটো কাগজৰ হয় যদিও এইটো সন্মানীয় বস্তু এইটো এটা খিলখিলাই হয়তো খিলখিলাটো খিলখিলাই আৰু কাগজৰে হওক আমাৰ কাপোৰৰে হওক কাপোৰৰে হওক এইটো ইয়াক থাকিব নালাগে ইয়াক যে ধুনীয়াকৈ মানে সদায় ৰাখিব লাগে সন্মান হিচাপে ৰাখিব লাগে আৰু তুলতে তোমালোকে এনেকুৱা নকৰিবা আৰু তোমালোকে ঘৰতো এনেকুৱা কৰিবলৈ নিদিবা হ'ব আৰু তাহাঁতা পেলাই দিব নালাগে বুজি পাইছনে এতিয়া এইটো অসন্মান কৰা হ'ল এইটো আমি এইটো যে সন্মান দিব লাগিব এতিয়া আমি যে আমি ধুনীয়াকৈ আলমাৰি চলাই লওঁ এতিয়া আমি এইটোতো সন্মান কৰি জয় হিন্দ দিম দিয়া জয় হিন্দ থেংক ইউ আৰু ভৱিষ্যতে তেনেকুৱা কৰিব আমাকো কৈ দিবা দেই একো নাপায় দেখিলো বলছোন ইমান অসন্মান কৰে তো গাইজ আপোনালোকে শুনক ৰাষ্ট্ৰীয় পতাকাৰ অপমান নকৰিব আৰু অব্যৱহাৰ নকৰিব আৰু ৰাষ্ট্ৰীয় পতাকাৰ এটা সন্মান আছে এইটো সন্মান এটা দিব আপোনালোকে আৰু ইয়াক আপোনালোকে এটা নিৰ্দিষ্ট স্থানত ৰাখক তো এইটোৱে কৈছোঁ মই কামনা কৰিছোঁ চাউল আছ মই চাউল ধাৰি লওঁ ক'তবা আহিছিলা নেকি মই লগৰ এটা ঘৰত ইয়াতে সোমাই আহিলোঁ আৰু এপাক সোমাব চাউলটো জাৰি আছে ঠিকেই পতাকাখন যে অপব্যৱহাৰ কৰি আছে সেইটোহে বেয়া কথা হ'ল নহয় কিনো বেয়া কথা হ'ল 15 আগষ্ট দেখোন গ'লে এইটো দেখোন কামতে নাই আৰু আগষ্টটো গ'ল ঠিকেই কিন্তু ইয়াৰ এটা সন্মান আছে য'ত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ গৈ থানাত হাজাৰ হাজাৰ মানুহ শ্বহীদ হ'ল ধুনীয়া হ'ল ফলত দেশখন স্বাধীন হ'ল সেয়েহে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত ইয়াক এটা সন্মান জনোৱা হয় এইটো বহু এনেই অব্যৱহাৰ কৰিব নাপাইছিলে নহয় মোৰ ডাঙৰ ভুল হ'ল ক্ষমা কৰিব ৰাষ্ট্ৰীয় পতাকাখন মই অপব্যৱহাৰ কৰিলোঁ নে আনেও মোৰ দৰে এনেকা নকৰক মই অনুৰোধ কৰিছোঁ জয় হিন্দ জয় হিন্দ স্টাৰ্ট কৰা আজি তুই স্কট খেলিবা না
তোমাৰ আইডিটো আগতে আছে বাহ বাহ মোক নুকাই খেলিলি যে কি কবা আগতে আহিলো আৰু লেতেৰা এটা ক'ত এই লেতেৰা হলে হ'ব লেকেটা পাইছো দুজন লগা হা মুকু মাত তুমি এইটো কি কৰিছা হেই 15 আগষ্ট যোৱাৰ পিছত কিবা ভেলু থাকে নেকি ৰাষ্ট্ৰীয় একো নাই। তুমি এইটো কৰিব গেম নালাগে নহয় ভাই এইটো আমাৰ দেশৰ ভাই এইটো চোৱা কি কৰিছা হেই তই মাইকেল লগত কথা পাতি যা এই ৰাষ্ট্ৰীয় পতাকা ইমান অপমান কৰিব নাপায় দেই হেই বাদে যা গেম খেল মাতো এই চাই কাম নাই বাদে যা নিজৰ ৰাষ্ট্ৰীয় পতাকাটো ইমান অপমান কৰে নেকি মাৰ মাৰ ও ভাই কি খবৰ তোমালোকৰ ভালে ন ভাই আমি এইখিনিৰ পৰা আহিলোঁ এডমিশ্যন কৰি আহিলোঁ আজি কিবাটো ফৰ্ম ফিল আপ কৰি আহিলোঁ কিবা এইটো ক'ত বহিছ তই ঐ মই অঁ সেই ক'ত এইটোতো বেয়া কাম কৰিছে ই বেয়া কাম কৰিছ তই কি বেয়া কাম কৰিলি কি বেয়া কাম কৰিলি এইটোতো তই বহুত বেয়া কাম কৰিছ 15 আগষ্ট যোৱা বুলিকে তই কি এনেকৈ বহিলে হ'ব নেকি এই যোৱাৰ পিছত কি কামত থাকে বুজিছে সেইকাৰণে তুমি নাই ইমান লেতেৰা তই ৰাষ্ট্ৰীয় পতাকা এনেকৈ বহিছে যে ভাই তই গুৰুত্ব দিয়ে নে কিয় ভাই অকণ কচোন কৈ এনেকৈ যে তই বহি আছ ইয়াৰ কাৰণে যে দেশৰ যে কিমান আমাৰ শ্বহীদ হ'ল কিবা গৈ পেলাই যে পুলিচ থানাত গৈ পেলাই যে এইটো পতাকা উত্তোলন কৰিব গৈ পেলাই যে কিমান শ্বহীদ হ'ল তই অকণো বুজি নাপাওঁ কিয় এতিয়া তই আজাদীকে আছ তই তাৰ কাৰণে যোৱা কথা নহয় ভাই তই তাৰ কাৰণে আজাদীকে আজি ঘূৰিব পাৰিছ বা বহিব পাৰিছ বা খাব পাৰিছ তো এইটোতো বহুত বেয়া হৈছে নহয় কথাটো এইটো আমি সন্মান 15 আগষ্ট যোৱাৰ পিছতে এইটো তাৰ অপমানটো কৰিব নাপায় এইটো গ'লেই যে 15 আগষ্ট যোৱাৰ পিছত যে ফ্লেগটো কি অপমান কৰিবি নেকি তই তাতকৈ এটা ভালকৈ থ'ব লাগিব ন তই বুজিব লাগিব ভাই এটা আমাৰ এইটো এটা কিবা সম্পদ হয় আমাৰ দেশৰ কামবিলাক কৰি থৈ টাইমত আৰু তুমি কেনে গেম খেলি আছে বুজাব লাগিছিলে ইয়াক আমি কৈছিলোঁ তেখেতে শুনাই নাই তই নেক্সট টাইম এইটো ভুল নকৰিবি যাতে আৰু তোৰ সৰুকেইটাকো এইটো ভুল কৰিব নিদিবি আৰু দেই ঠিক আছে বুজি পালে বহুত ডাঙৰ আপোনাৰ কাৰণে 2 এষাৰ শিকিলোঁ একো নাই নাই নহয় অলপ আমাৰ যিটো অপমান কৰিলোঁ আমি যিহেতু চবেই তাৰ কাৰণে একেলগতে জয় হিন্দ ডাউন ভাই আজি তোৰ কাৰণে আমি লাষ্ট খাবলগীয়া কৈছিলোঁ ভাই মোক বুজি নাপালোঁ তো গাইজ 76 দেশৰ স্বাধীনতাৰ দিৱসৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আমি টিম আল্টিমেট তৰফৰ পৰা সমূহ দেশবাসীলৈ বিনম্ৰ অনুৰোধ যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনক যাতে অপমান নকৰে দেশ স্বাধীন কৰিবলৈ গৈ বহুতো শ্বহীদ হৈছিল আৰু ধুনীয়া নাৰ্জীয়া হৈছিল ঢেকিয়াজুলি থানাত 13 গৰাকী হয় আৰু গহপুৰ থানাত 2 গৰাকী হয় শ্বহীদ হৈছিল সেয়েহে ৰাইজ আপোনালোকে দেশৰ শ্বহীদক সন্মান কৰক জাতীয় পতাকা অপব্যৱহাৰ নকৰিব আৰু সেয়েহে শ্বহীদসকলৰ আৰু দেশৰ সন্মানৰ অৰ্থে ৰাষ্ট্ৰীয় পতাকাখন যেন সন্মান কৰে সেয়ে আমাৰ বিনম্ৰ অনুৰোধ জয় হিন্দ